মেঘ ৰাশি সামগ্ৰিকভাৱে আপোনাৰ বাবে এইটো এক আনন্দৰ দিন হ'ব। পৰিয়াল পাৰিবাৰিকভাৱে গোটেই দিনটোৱে সুখেৰে অতিবাহিত হ'ব তথা সন্তান সুখৰ প্ৰাপ্তি হ'ব। বিত্ত আপুনি আৰ্থিক ক্ষেত্ৰত উন্নতি লাভ কৰিবলৈ সক্ষম হ'ব। শিক্ষা শিক্ষাৰ্থীসকলে প্ৰত্যাশা অনুসৰি প্ৰদৰ্শন কৰিবলৈ সক্ষম হ'ব। প্ৰেম এইটো প্ৰেমিক প্ৰেমিকাসকলৰ বাবে এটা বিশেষ দিন হিচাপে প্ৰমাণিত হ'ব। স্বাস্থ্য শাৰীৰিক সুস্থতা অব্যাহত থাকিব। বৃত্তি আপোনাৰ পেছাদাৰী স্থিতি বৃদ্ধি পাব। ব্যৱসায়ত কোনো নতুন চুক্তি বা সম্প্ৰসাৰণ হোৱাৰ সম্ভাৱনা থাকিব। ব্যৱসায়িক লাভালাভ বৃদ্ধি পাব। বিশেষ অশ্বিনী আৰু কৃতিকা নক্ষত্ৰতকৈ ভৰণী নক্ষত্ৰৰ লোকসকলৰ বাবে দিনটো অধিক অনুকূল হ'ব। বৃষ ৰাশি সামগ্ৰিকভাৱে দিনটো আপোনাৰ বাবে শুভ নহ'ব। পৰিয়াল আপুনি আপোনাৰ দেউতা, পত্নী তথা পৰিয়ালৰ আন কোনো ব্যক্তি সম্বন্ধীয় সমস্যাৰ সন্মুখীন হ'ব লাগিব পাৰে। বিত্ত আৰ্থিক ক্ষেত্ৰত লোকচান হোৱাৰ আশংকা থাকিব। শিক্ষা শিক্ষাৰ্থীসকলে আশা কৰা অনুসৰি প্ৰদৰ্শন কৰিব নোৱাৰিব। প্ৰেম প্ৰেমিক প্ৰেমিকাসকলৰ বাবে দিনটো আনন্দৰ নহ'ব পাৰে। স্বাস্থ্য আশা কৰা অনুসৰি নাথাকিব। বৃত্তি আপোনাৰ পেছাদাৰী জীৱন সম্বন্ধীয় কোনো চাপ থাকিব পাৰে। ব্যৱসায়ীসকলৰ লেনদেনত লোকচান হোৱাৰ আশংকা থাকিব। বিশেষ কৃতিকাৰ তুলনাত ৰোহিণী আৰু মৃগশিৰা নক্ষত্ৰৰ লোকসকলে নেতিবাচকতাৰ প্ৰভাৱ কমকৈ অনুভৱ কৰিব। মিথুন ৰাশি সামগ্ৰিকভাৱে দিনটো আপোনাৰ বাবে এক বাধাপূৰ্ণ দিন হ'ব। পৰিয়াল আপুনি জ্যেষ্ঠ ভাতৃ-ভগ্নী অথবা মাতুল বংশ সম্বন্ধীয় কোনো সমস্যাৰ সন্মুখীন হ'ব লাগিব পাৰে। বিত্ত আপোনাৰ উপাৰ্জন সম্বন্ধীয় চাপ থাকিব পাৰে। শিক্ষা শিক্ষাৰ্থীসকলে তেওঁলোকৰ সামৰ্থ্য অনুসৰি প্ৰদৰ্শন কৰিব নোৱাৰিব পাৰে। প্ৰেম ই প্ৰেমিক প্ৰেমিকাসকলৰ বাবে বিশেষ সুবিধাজনক দিন নহ'ব পাৰে। স্বাস্থ্য আপুনি কোনো স্বাস্থ্যজনিত সমস্যাৰ সন্মুখীন হ'ব লাগিব পাৰে। বৃত্তি আপোনাৰ পেছাদাৰী জীৱনত গোটেই দিনটো সতৰ্ক হোৱা প্ৰয়োজন থাকিব। ব্যৱসায়ীসকলে তেওঁলোকৰ ব্যৱসায়িক ভ্ৰমণত সমস্যাৰ সন্মুখীন হ'ব পাৰে। কৰ্কট ৰাশি সামগ্ৰিকভাৱে দিনটো আপোনাৰ বাবে বিশেষ অনুকূল হোৱাৰ সম্ভাৱনা থাকিব। পৰিয়াল আপুনি আজি এটা সুখী পাৰিবাৰিক জীৱন উপভোগ কৰিব। আপুনি আপোনাৰ পত্নী তথা সন্তানৰ বাবে সুখ অনুভৱ কৰিব। বিত্ত আৰ্থিক উন্নতিৰ প্ৰবল সম্ভাৱনা থাকিব। শিক্ষা শিক্ষাৰ্থীসকলে তেওঁলোকৰ অধ্যয়নত ভাল প্ৰদৰ্শন কৰিবলৈ সক্ষম হ'ব। প্ৰেম প্ৰেমিক প্ৰেমিকাসকলৰ বাবে এইটো এটা আনন্দৰ দিন হ'ব। স্বাস্থ্য আপোনাৰ সুস্থতা অটুট থাকিব। বৃত্তি আপোনাৰ পেছাদাৰী স্থিতিৰ উন্নতি ঘটিব। ব্যৱসায়ীসকলৰ উন্নতি হ'ব তথা তেওঁলোক ব্যৱসায়িক ভ্ৰমণৰ দ্বাৰা লাভৱান হ'ব। বিশেষ দিনটো পুষ্য নক্ষত্ৰতকৈ পূৰ্ণবসু আৰু অশ্লেষা নক্ষত্ৰৰ লোকসকলৰ বাবে অধিক অনুকূল হ'ব। সিংহ ৰাশি সামগ্ৰিকভাৱে দিনটো আপোনাৰ বাবে আনন্দদায়ক হ'ব। পৰিয়াল পাৰিবাৰিকভাৱে গোটেই দিনটো সুখেৰে অতিবাহিত কৰিব পাৰিব। পিতৃ মাতৃ সম্বন্ধীয় সুখ লাভ কৰিব। বিত্ত আৰ্থিক উন্নতি তথা ভূমি সম্পত্তিৰ পৰা লাভৱান হোৱাৰ সম্ভাৱনা থাকিব। শিক্ষা শিক্ষাৰ্থীসকলে তেওঁলোকৰ অধ্যয়নত অধিক ভাল কৰিব পাৰিব। প্ৰেম প্ৰেমিক প্ৰেমিকাসকলৰ বাবে দিনটো অনুকূল হ'ব। স্বাস্থ্য শাৰীৰিকভাৱে আপোনাৰ সুস্থতা অটুট থাকিব। বৃত্তি পেছাদাৰী লাভালাভৰ সম্ভাৱনা থাকিব। ব্যৱসায়ত কোনো নতুন চুক্তি হোৱাৰ সম্ভাৱনা থাকিব। বিশেষ দিনটো মঘা আৰু উত্তৰ ফাল্গুনী নক্ষত্ৰতকৈ পূৰ্ব ফাল্গুনী নক্ষত্ৰৰ লোকসকলৰ বাবে অধিক অনুকূল হ'ব। কন্যা ৰাশি সামগ্ৰিকভাৱে দিনটো আপোনাৰ বাবে আনন্দদায়ক নহ'ব। পৰিয়াল আপোনাৰ অনুজ ভাতৃ ভগ্নী তথা সন্তান সম্বন্ধীয় কোনো চাপ থাকিব পাৰে। বিত্ত আপোনাৰ ভূমি সম্পত্তি অথবা বিত্তীয় বিষয়ক কোনো চাপ থাকিব পাৰে। শিক্ষা শিক্ষাৰ্থীসকলে তেওঁলোকৰ অধ্যয়নত ভাল প্ৰদৰ্শন কৰিব নোৱাৰিব পাৰে। প্ৰেম আপোনাৰ প্ৰিয়জনৰ সৈতে কিছু ভুল বুজাবুজি হ'ব পাৰে। স্বাস্থ্যজনিত সমস্যাই দেখা দিব পাৰে। বৃত্তি আপোনাৰ পেছাদাৰী জীৱন সম্পৰ্কীয় কোনো চাপ আহি পৰিব পাৰে। ব্যৱসায়ীসকলৰ লেনদেনত লোকচান হ'ব পাৰে। বিশেষ উত্তৰ ফাল্গুনীৰ তুলনাত হস্তা আৰু চিত্ৰা নক্ষত্ৰৰ লোকসকলে নেতিবাচকতাৰ প্ৰভাৱ কমকৈ অনুভৱ কৰিব। তুলা ৰাশি সামগ্ৰিকভাৱে দিনটো আপোনাৰ বাবে চাপপূৰ্ণ হ'ব। পৰিয়াল মাতৃৰ স্বাস্থ্য সম্পৰ্কীয় অথবা পৰিয়ালৰ আন সদস্য সম্বন্ধীয় কোনো সমস্যাৰ বাবে উদ্বেগৰ সৃষ্টি হ'ব পাৰে। বিত্তীয় বিষয়ক চাপ থাকিব তথা আপুনি আপোনাৰ পৰিকল্পনা অনুসৰি লাভ প্ৰাপ্তি কৰিবলৈ সক্ষম নহ'ব পাৰে। শিক্ষা শিক্ষাৰ্থীসকলে তেওঁলোকৰ পঢ়া-শুনাত মনোযোগ দিবলৈ অসুবিধা পাব। প্ৰেম প্ৰেমিক প্ৰেমিকাসকলৰ বাবে এইটো এটা চাপপূৰ্ণ দিন হ'ব পাৰে। স্বাস্থ্য
আপুনি স্বাস্থ্য সম্পৰ্কীয় কোনো সমস্যাৰ সন্মুখীন হ'ব লাগিব পাৰে। বৃত্তি, পেছাদাৰীসকলৰ বাবে এইটো এটা চাপপূৰ্ণ দিন হোৱাৰ সম্ভাৱনা থাকিব। ব্যৱসায়ীসকলে সচৰাচৰ কৰাৰ দৰে উপাৰ্জন কৰিবলৈ সংগ্ৰাম কৰিব লাগিব পাৰে। বৃশ্চিক ৰাশি, সামগ্ৰিকভাৱে এইটো আপোনাৰ বাবে এক অনুকূল দিন হ'ব। পৰিয়াল, আপুনি আপোনাৰ অনুজ ভাতৃ ভগ্নীৰ বাবে সুখী হ'ব তথা গৌৰৱান্বিত অনুভৱ কৰিব। বিত্ত, আৰ্থিক উন্নতি তথা কিছু অতিৰিক্ত লাভ অৰ্জন কৰাৰ সম্ভাৱনা থাকিব। শিক্ষা, শিক্ষাৰ্থীসকলে তেওঁলোকৰ অধ্যয়নত ভাল প্ৰদৰ্শন কৰিবলৈ সক্ষম হ'ব। প্ৰেম, আপুনি আপোনাৰ প্ৰিয়জনৰ সৈতে আনন্দ লাভ কৰিবলৈ সক্ষম হ'ব। স্বাস্থ্য, আপুনি দিনটোত সুস্থ তথা সবল হৈ থকাৰ সম্ভাৱনা থাকিব। বৃত্তি, পেছাদাৰীসকলে তেওঁলোকৰ ঊৰ্ধ্বতন বিষয়াৰ পৰা প্ৰশংসা লাভ কৰিবলৈ সক্ষম হ'ব। ব্যৱসায়ত কোনো নতুন যোগাযোগ হোৱাৰ সম্ভাৱনা থাকিব। বিশেষ, অনুৰাধা নক্ষত্ৰতকৈ দিনটো বিশাখা আৰু জ্যেষ্ঠ নক্ষত্ৰৰ লোকসকলৰ বাবে অধিক অনুকূল হ'ব। ধনুৰাশি, সামগ্ৰিকভাৱে দিনটো আপোনাৰ বাবে অনুকূল নহ'ব। পৰিয়াল, সন্তান অথবা পৰিয়ালৰ কোনো সদস্য সম্পৰ্কীয় সমস্যাৰ বাবে আপোনাৰ মনত উদ্বেগৰ সৃষ্টি হ'ব পাৰে। বিত্ত, আপুনি কোনো বাধা অথবা বিবাদৰ সন্মুখীন হ'ব পাৰে তথা আপুনি বিত্তীয় বিষয়ত লোকচানৰ সন্মুখীন হ'ব পাৰে। শিক্ষা, শিক্ষাৰ্থীসকলে তেওঁলোকৰ প্ৰতিভা অনুসৰি ভাল কৰিব নোৱাৰিব পাৰে। প্ৰেম, প্ৰেমিক প্ৰেমিকাসকলৰ বাবে ই বিশেষ আনন্দময় দিন নহ'ব। স্বাস্থ্য, আপুনি শাৰীৰিক অথবা মানসিক কোনো সমস্যাৰ সন্মুখীন হ'ব লাগিব পাৰে। বৃত্তি, পেছাদাৰী আৰু ব্যৱসায়ীসকলৰ বাবে ই এক চাপপূৰ্ণ দিন হোৱাৰ সম্ভাৱনা থাকিব। বিশেষ, মূলা আৰু উত্তৰ খাৰাৰ তুলনাত পূৰ্ব খাৰা নক্ষত্ৰৰ লোকসকলে নেতিবাচকতাৰ প্ৰভাৱ কমকৈ অনুভৱ কৰিব। মকৰ ৰাশি, সামগ্ৰিকভাৱে এইটো আপোনাৰ বাবে এক মহান দিন হ'ব। পৰিয়াল, গোটেই দিনজুৰিয়ে পাৰিবাৰিক সুখ লাভ কৰিবলৈ সক্ষম হ'ব। বিত্ত, আপোনাৰ উপাৰ্জন বৃদ্ধি পাব তথা আপুনি অতিৰিক্ত মুনাফা অৰ্জন কৰিবলৈ সক্ষম হ'ব। ভূমি সম্পত্তিৰ দ্বাৰা লাভৱান হ'ব। শিক্ষা, শিক্ষাৰ্থীসকলে তেওঁলোকৰ অধ্যয়নত উৎকৃষ্ট ফল দেখুৱাবলৈ সক্ষম হ'ব। প্ৰেম, শাৰীৰিক আনন্দৰ বাবে ই এক শুভ দিন হোৱাৰ সম্ভাৱনা থাকিব। স্বাস্থ্য, শাৰীৰিকভাৱে আপুনি সুস্থ তথা সবল হৈ থকাৰ সম্ভাৱনা থাকিব। বৃত্তি, পেছাদাৰী আৰু ব্যৱসায়ীসকলৰ ভাগ্যৰ উন্নতি ঘটিব। বিশেষ, দিনটো উত্তৰ খাৰা নক্ষত্ৰতকৈ শ্ৰৱণা আৰু ধনিষ্ঠা নক্ষত্ৰৰ লোকসকলৰ বাবে অধিক অনুকূল হ'ব। কুম্ভ ৰাশি, সামগ্ৰিকভাৱে ই আপোনাৰ বাবে এক প্ৰতিকূল দিন হ'ব। পৰিয়াল, পাৰিবাৰিক জীৱন বিচলিত হ'ব পাৰে। ভাতৃ অথবা পৰিয়ালৰ কোনো লোকৰ বাবে মনত উদ্বিগ্নতাৰ সৃষ্টি হ'ব পাৰে। বিত্ত, আৰ্থিক ক্ষতি হ'ব পাৰে। ব্যৱসায়িক লেনদেনত লোকচান হোৱাৰ আশংকা থাকিব। শিক্ষা, শিক্ষাৰ্থীসকলে আশানুৰূপ প্ৰদৰ্শন কৰিব নোৱাৰিব। প্ৰেম, আপোনাৰ প্ৰিয়জনৰ সৈতে কিছু ভুল বুজাবুজি হ'ব পাৰে। স্বাস্থ্য, আপোনাৰ স্বাস্থ্যজনিত সমস্যা বৃদ্ধি পাব পাৰে। বৃত্তি, পেছাদাৰীসকলৰ বাবে ই এটা চাপপূৰ্ণ দিন হ'ব। ব্যৱসায়ীসকলৰ তেওঁলোকৰ লেনদেনত লোকচান হ'ব পাৰে। মীন ৰাশি, সামগ্ৰিকভাৱে এইটো আপোনাৰ বাবে এটা অতি আনন্দদায়ক দিন হ'ব। পৰিয়াল, পাৰিবাৰিকভাৱে গোটেই দিনটোৱে সুখেৰে অতিবাহিত হ'ব। পিতৃও সন্তান সুখ লাভ কৰিব। বিত্ত, আৰ্থিক উন্নতি হ'ব। বিত্তীয় লেনদেন মসৃণ তথা দ্ৰুত হ'ব। কিছু অতিৰিক্ত লাভ অৰ্জন কৰাৰ সম্ভাৱনা থাকিব। শিক্ষা, শিক্ষাৰ্থীসকলে তেওঁলোকৰ অধ্যয়নত যথেষ্ট ভাল কৰিব পাৰিব। প্ৰেম, প্ৰেমিক প্ৰেমিকাসকলে এটা ভাল দিন অতিবাহিত কৰিব পাৰিব। স্বাস্থ্য, শাৰীৰিক সুস্থতা অটুট থাকিব। বৃত্তি, আপোনাৰ পেছাদাৰী সাফল্য বৃদ্ধি হ'ব। ব্যৱসায়ীসকলৰ বাবেও এটা ভাল দিন হিচাপে প্ৰমাণিত হ'ব। বিশেষ, দিনটো উত্তৰ ভাদ্ৰপদ নক্ষত্ৰতকৈ পূৰ্ব ভাদ্ৰপদ আৰু ৰেৱতী নক্ষত্ৰৰ লোকসকলৰ বাবে অধিক অনুকূল হ'ব।